হেল্ল' বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকলৈ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমাৰ বিষয়টো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱনী। চন্দ্ৰকুমাৰ আগৰৱালা এখন বিখ্যাত অসমীয়া কবি, লেখক আৰু সাংবাদিক আছিল। তেওঁ আধুনিক অসমীয়াৰ অন্যতম পথ প্ৰদৰ্শক আছিল। জোনাকীৰ প্ৰথম সম্পাদক আৰু অসমীয়া সাহিত্যত গীত কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক চন্দ্ৰকুমাৰৰ জন্ম হয় তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত। তেওঁ হৰিবিলাস আগৰৱালাৰ পুত্ৰ আছিল। কলিকতাতে তেওঁ স্কুলীয়া আৰু কলেজীয়া শিক্ষা লাভ কৰে। অৱশ্যে কলেজীয়া শিক্ষা সম্পূৰ্ণ নকৰি দেউতাকৰ লগত ব্যৱসায়ত ধৰে। তেওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগ লাগি 1889 চনত জোনাকী কাকত উলিয়ায়। তেওঁ জোনাকীৰ প্ৰথম দুটা সংখ্যাৰ সম্পাদকো আছিল। তেওঁৰ প্ৰতিষ্ঠিত আছাম প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিছাৰ্ছ লী কোম্পানীয়ে লেখকসকলক যি সুবিধা দিছিল সি দৰাচলতে প্ৰশংসনীয়। 1918 চনত সাতদিনীয়া বাতৰি অসমীয়া উলিয়ায়। এই কাকতেই পিছত তিনিদিনীয়া আৰু শেষত দৈনিক অসমীয়াত ৰূপান্তৰিত হয়। বেজবৰুৱাৰ বাঁহীখনো শেষৰ কেইবাবছৰ ধৰি তেওঁৰ ছপাখানাতো ছপা হৈ সাহিত্যৰ যোগান ধৰিছিল। গুৱাহাটী নিউ প্ৰেছ আৰু কেইবাখনো চাহ বাগিচা এওঁৰ ব্যৱসায় পটুতাৰ পৰিচায়ক। 1967 চনত 1937 গুৱাহাটীৰ নিজ ঘৰত তেওঁৰ মৃত্যু হয়। ব্যৱসায়ী বৃদ্ধিত যেনেকৈ চন্দ্ৰকুমাৰ তীক্ষ্ণ আছিল, তেনেকৈ সাহিত্যৰ ক্ষেত্ৰতো আগশাৰীৰ আছিল। ব্যৱসায় আৰু বৃদ্ধি, সাহিত্যপ্ৰীতি এই দুয়োটা পৰস্পৰ বিৰোধী গুণ চন্দ্ৰকুমাৰে লাভ কৰিছিল। উত্তৰাধিকাৰী সূত্ৰে পিতৃ হৰিবিলাস আগৰৱালাৰ পৰা। হৰিবিলাস আগৰৱালাই পোনপ্ৰথমে পুৰণি অসমীয়া সাহিত্যক পোহৰলৈ আনে। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আগৰৱালাৰ বনকুঁৱৰী নামৰ গীত কবিতাটিয়েই আধুনিক কবিতাৰ শুভাৰম্ভ। জোনাকীৰ যুগৰ সাহিত্যক আন্দোলনৰ তেওঁ অন্যতম গুৰিয়াল আছিল। জোনাকীত প্ৰকাশ পোৱা তেওঁৰ গীতি কবিতাসমূহে অসমীয়া গীতি কবিতাৰ পৰম্পৰা সৃষ্টি কৰাত সহায় কৰা বুলি ক'ব পাৰি। জোনাকীত প্ৰকাশ পোৱা আৰু পিছত লিখা প্ৰতিমাখন কবিতাৰ প্ৰথম মূলটো হ'ল প্ৰতিমা। প্ৰতিমা নামৰ কবিতাখন লিখিছিল 1913 চনত। বেজবৰুৱাই উক্ত পুথিৰ আলোচনা প্ৰসংগত লিখিছিল: প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ। তেওঁৰ দ্বিতীয় কবিতাৰ পুথি বীণ বৰাগী 1923 চনত প্ৰকাশ পায়। বাঁহী প্ৰকাশ পোৱা কবিতাৰ সমষ্টিয়েই বীণ বৰাগী। প্ৰতিমাত দুকুৰি 5টা আৰু বীণ বৰাগীত 12টা গীতি কবিতা সন্নিৱিষ্ট হৈছে। প্ৰতিমাত কবিয়ে জগতৰ বৰ্ণ বৈভৱৰ ৰামধেনু ছটাত আপ্লুত হৈছে। যৌৱনৰ স্বাভাৱিক সৌন্দৰ্য স্পৃহাৰ হৈ প্ৰকাশ। অৱশ্যে কবিৰ কাব্যসত্তাৰ মৌলিক বৈশিষ্ট্যখিনিয়ে ইয়াত ভুমুকি নমৰাকৈ থকা নাই। কিন্তু বীণ বৰাগীত কবিৰ দৃষ্টি বহী সৌন্দৰ্যতকৈও অন্তৰৰ সৌন্দৰ্যৰ প্ৰতিহে নিৱিষ্ট হৈছে। প্ৰতিমাৰ ফুলা সৰিয়হৰ দৰে পখিলা বা ফুলৰ চাৰিওফালে গুণগুণাই ফুৰা ভোমোৰা বা নিয়ৰৰ প্ৰতি কবিৰ মন
যেনেকৈ আকৃষ্ট আৰু আপ্লুত হৈ কৰিছে, বিন বৰাগীত অধিক অন্তৰ্মুখী হৈ আনন্দিত অৰ্থৰ পথত আগবাঢ়িছে আৰু মানুহৰ আপাত দানৱৰূপৰ অন্তৰালত প্ৰকৃত দেৱৰূপৰ সন্ধান পাইছে আৰু মুকলি মনৰ মানৱ মূৰ্তিৰ অকলংগ মাধুৰিমা দেখা পাইছে। সংখ্যাত তাকৰ হ'লেও এই দুখন কবিতাৰ পুথিয়ে চন্দ্ৰকুমাৰৰ উচ্চ প্ৰতিভাৰ পৰিচয় দিয়ে। তেওঁৰ কবিতাৰ বিষয়বস্তুত দৰ্শনৰ গুৰু গাম্ভীৰ্য আৰু প্ৰকাশ ভংগীত লোকগীতৰ লয়লাস পোৱা যায়। সৌন্দৰ্যৰ সন্ধান, মানৱপ্ৰীতি, বৈদান্তিক প্ৰভাৱ আৰু অদ্বৈত দৃষ্টি বৈষম্যপূৰ্ণ পুৰণি পৃথিৱীক ধ্বংস কৰি সাম্য ভাৱৰ ওপৰত প্ৰতিষ্ঠিত নতুন সমাজৰ আহ্বান আৰু সবল আশাবাদ চন্দ্ৰকুমাৰৰ কবিতাৰ বিশেষত্ব। তেওঁৰ দৃষ্টিত সত্য আৰু সুন্দৰৰ প্ৰভেদ নাই। তেওঁৰ দৃষ্টিত মানুহেই দেৱ, মানুহেই পৰস্পৰ। মানৱৰ নীচতা আৰু স্বাৰ্থপৰতা দেখি ক্ৰোধ সংবক্ত নয়ন হ'লেও মানৱৰ অসীম সম্ভাৱনা সম্পৰ্কে আস্থা হেৰুওৱা নাই। দিব্য দৃষ্টিৰে কবিয়ে দেখা পাইছে মুকলি আকাশ, মুকলি বতাহৰ তলত মানৱৰ অকলংক মধুৰিমাৰ। মুকলি মনৰ দাপোনত প্ৰতিবিম্বিত হৈছে মানুহৰ মহত্ব আৰু দেৱত্ব। পুৰণি লোকগীতত নতুন ভাৱ আৰু ৰূপ আৰোপ কৰি পুৰণি পৃথিৱীক নকৈ চলাবলৈ চেষ্টা কৰিছিল। তেজীমলা, জলকুঁৱৰী আদি কবিতাত লোকগীতৰ প্ৰভাৱ মন কৰিবলগীয়া। আৰু এই শ্ৰেণীৰ কবিতাত অতি ভৌতিক পৰিৱেশৰ ছুপাৰনেচুৰেল সাৰ্থকতা প্ৰয়োগ চন্দ্ৰকুমাৰৰ কবিতাত প্ৰাচ্য আৰু পাশ্চাত্য ভাৱাদৰ্শ আৰু কাব্যৰীতিৰ অপূৰ্ব সংযোগ ঘটাইছে। কিন্তু তেওঁ যি পৰিমাণে ভাবুক সেই পৰিমাণে শিল্পী নাছিল। তেওঁৰ ভাৱসত্তাই সকলো সময়তে সৌন্দৰ্যময় ৰূপ পৰিগ্ৰহণ কৰিব পৰা নাই। ভাৱৰ গাম্ভীৰ্যই লালায়িত গতি কৰিব পৰা নাই। 1938 চনৰ 2 মাৰ্চত এজন অসমীয়া সাহিত্য কাণ্ডাৰীৰ মৃত্যু হয়। মৃত্যুৰ পাছত 1967 চনত তেওঁৰ আন এখন পুথি চন্দ্ৰামৃত প্ৰকাশ পায়। তো বন্ধুসকল, জীৱনী ইয়াৰলৈকে আছিলে। আমি নেক্সট ভিডিঅ'ত ট্ৰাই কৰিম জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনীৰ বিষয়ে অধ্যয়ন কৰিবলৈ। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'ৰ মাজতে মোক অলপ ৱৰ্ড প্ৰনাউন্সিয়েশ্যন ক'ৰবাত খেলিমেলি হৈ গৈছে, সেইটো কাৰণে মই ক্ষমা খুজিছোঁ। যদি আপোনাৰ কাৰণে এইটো ইনফৰ্মেটিভ হয়, ইয়াত বহুত তথ্য আছে কিছুমান যোনটো এক্সাম পইণ্ট অফ ভিউ পাৰ্চপেক্টিভ পৰা বহুত অধ্যয়নযুক্ত হয়, তেন্তে আপোনাক যদি ভাল লাগে ভিডিঅ'টো তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু মোক ছাপোৰ্ট কৰিব, ঠিক আছে। আগত গৈও মই ভাল ভিডিঅ' আনিম আৰু অসমৰ যিমান লিটাৰেচাৰ আছে, লক্ষ্মীনাথ বেজবৰুৱাই হওক, জ্যোতিপ্ৰসাদ আগৰৱালা হওক, চন্দ্ৰকুমাৰ যিমানেই আছে চবৰে মই এটা টপিক সোঁৱৰিম আৰু গোটেইখিনি বিষয়ে মই আপোনালোকক বুজাম আৰু তাৰ বিষয়ে অধ্যয়ন কৰিম আপোনাৰ ওচৰতে, ঠিক আছে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক এটা কৰিব আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে আৰু যদি বিশেষ জানিবলগীয়া আছে তেন্তে মোক কমেণ্ট কৰি ক'ব, মই তেওঁৰ বিষয়ে আৰু অলপ গৱেষণা কৰি আপোনাক আগত ভিডিঅ' বনাম। ধন্যবাদ বন্ধুসকল, মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।